অনুভৱৰ এছোৱা তাৰণা কথা জিতুমণি শইকীয়া। নিৰ্জনতাৰ সুযোগ লৈ কলমটো তুলি ল'লোঁ হাতত। আশাবাদী মনটোক উত্তাউল কৰোঁ বুলি দোষাৰি লিখোঁ, কিন্তু ভাষাহীন শব্দবোৰে ঠাহ খোৱা মগজুত দিয়া তোমাৰ ভাৱনা। প্ৰেমৰ ঠিকনা বিচাৰি এদিন তোমাৰ পদূলিৰ নঙলা মুখত বকুলজোপাৰ তলত থিয় হৈ তোমাৰ বাবেই বাট চাইছিলোঁ শৰতৰ এটি জোনাকী সন্ধিয়াত। তোমাক দেখা পাই হঠাতে মাতাল হ'লোঁ ঠিকনাৰ পথিক মই। আশাৰে ভৰপূৰ মনটোক বুজাব নোৱাৰোঁ, অনুভূতিৰ মাজত সযতনে ৰাখি কৈ পেলালোঁ তোমাক সেই অন্তহীন ভাষাৰ হেঁপাহৰ বাক্যটো, য'ত লুকাই আছিল লাজুকীয়া মনৰ এটি ভালপোৱাৰ সঠিক উদ্দেশ্যত সজোৱা এখন অন্য পৃথিৱীৰ পৃথক দুটি মনৰ হাবিয়াসৰ তাৰণাৰ কঠোৰ ব্যক্তিত্ব। কিয় জানা, তুমি এইটো সকলো ভাবি আগুৱাব বিচাৰোঁ জীৱন বাটত।